যোগীঘোপাত বিশাল হাডুডুডু খেলৰ আয়োজন। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কচুদলা হাইস্কুল খেলপথাৰত কচুদলা আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত এখন বিশাল হাডুডুডু খেলৰ আয়োজন কৰা হৈছে। উক্ত খেলখন অহাকালি 3 বজাৰ পৰা অনুষ্ঠিত হ'ব। উক্ত খেল প্ৰতিযোগিতাখন মাত্ৰ 100 টকা আৰু 50 টকাৰ বিনিময়ত দলনিবিল ফেন্স টিমৰ হৈ আছাম চেম্পিয়নছ ৰফিক ভাৰ্চেছ খেলুৱৈপাৰা সম্ভাৱতী টিমৰ হৈ বেংগল চেম্পিয়নছ মান্নান টিমৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন উপভোগ কৰিব পাৰিব। পৰিচালনা সমিতিয়ে জনোৱা মতে এই খেলখন অহাকালিৰ পৰা আৰম্ভ কৰি এমাহলৈকে চলিব। এই খেলৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব অসম আৰু বেংগলৰ মাজত। এই খেলৰ ভৰ্তি মাচুল 3001 টকা। খেলৰ প্ৰথম পুৰস্কাৰ পালচাৰ 125 cc আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 1 ভৰি সোণৰ মেডেল দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্ষ্ট নিউজ। আমি এখন খেল পাতিছোঁ, আমাৰ ইয়াতে এনেকৈ অনুষ্ঠান নহয়। আমি স্থানীয় ৰাইজে কচুদলা অহা যুৱ মঞ্চৰ উদ্যোগত এইখন খেল আৰম্ভ কৰা হৈছে। যুৱ মঞ্চ আমি যুৱকবিলাকে চিন্তা চৰ্চা কৰিলে এনেধৰণৰ খেল নহয়, সেইকাৰণে এটা জেগাৰ পৰিচয়ৰ কাৰণে কচুদলা সকলো মানুহ চিনিও নাপায়। এইটো কচুদলা একচুৱেলি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট যোগীঘোপা নিয়াৰ যোগীঘোপা অঞ্চল অডুবি গাঁও পঞ্চায়তত পৰে। ইয়াতে আমাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। আচলতে টিলাপাৰা দলনিবিল ফ্ৰেঞ্চ টিমৰ হৈ খেলিব আছাম চেম্পিয়ন ৰফিক, আৰু খেলুৱাপাৰা সম্ভাৱতী টিমৰ হৈ খেলিব বেংগল চেম্পিয়ন মান্নানে। দুয়োটাৰ আমিতো এনে টিমৰ গ্ৰুপ বনাই দিছোঁ। 4টাকে প্লেয়াৰে এটা টিমত খেলিব পাৰিব। যিবিলাক চেম্পিয়ন প্লেয়াৰ আছে আমি সিহঁতক আছাম চেম্পিয়ন বেংগল চেম্পিয়নৰ মাজত আমি 8টা টিম বনাই দিছোঁ। ইয়াৰ ওপৰত যদি কোনোবাই খেলিব বুলি বিচাৰে, এনেকৈ সিহঁতৰ লগত খেলিব পাৰে বা বিচাৰে, আমি জইন ল'ম। 3001 টকা। কচুদলা যুৱ সমাজৰ সৌজন্যত যি এটা বিৰাট হাডুডু খেলৰ আয়োজন কৰা হৈছে। উক্ত খেলখন অহাকালি 3টা বজাৰ পৰা প্ৰথমখন মেচ অনুষ্ঠিত কৰা হ'ব। তাৰপিছত এদিন পিছে অহা মাহৰ 25 তাৰিখ পৰ্যন্ত, অৰ্থাৎ 25/10/2023 ইংৰাজীলৈকে এই খেলখন চলি থাকিব। কালিৰ যিখন মেচখন অনুষ্ঠিত হ'ব আছাম ভাৰ্চেছ বেংগল, অৰ্থাৎ ৰফিক ভাৰ্চেছ মান্নানৰ মাজত। কালিৰ যি এই আকৰ্ষণীয় খেল, এই আকৰ্ষণীয় খেলত সমগ্ৰ কচুদলাবাসীৰ লগতে জৈগোপা অঞ্চলৰ সকলো ৰাইজক কালিৰ এই আকৰ্ষণীয় খেলখন উপভোগ কৰাৰ কাৰণে সকলোকে আমন্ত্ৰণ জনোৱা হৈছে। অহাকালি অনুষ্ঠিত হ'বলগীয়া খেলখন কচুদলা গাঁও, অৰ্থাৎ জিলা বঙাইগাঁও কচুদলা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে পালচাৰ 125 cc আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 1 ভৰি সোণৰ মেডেল এটা দিয়া হ'ব। টিকেট ছিষ্টেম কৰা হৈছে। চেয়াৰৰ কাৰণে 100 টকা আৰু এনে গেলেৰী হিচাপে বহাৰ কাৰণে 50 টকা। ৰাইজৰ সহায় সহযোগিতা লৈ এই খেলখন অনুষ্ঠিত কৰিছোঁ। এনেকুৱা খেল আমাৰ এই অঞ্চলত নহয়। এইবাৰ প্ৰথমে এই অঞ্চলত খেলখন অনুষ্ঠিত কৰা হৈছে। গতিকে ৰাইজৰ সঁহাৰি পাম বুলি আমি আশাবাদী। এতিয়ালৈকে আমি ৰাতিৰ কথা চিন্তা কৰা নাই। আমি অহাকালি যি প্ৰথমখন খেল অনুষ্ঠিত হ'ব, খেলখন দেখি আমি আমাৰ এই খেল পৰিচালনা সমিতিৰ লগত আলোচনা কৰি যদি দিনৰ পৰিৱৰ্তে